নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পল্লৱী আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ সকলো ভালে আছে। আজি কেইবাদিনো ধৰি ভিডিঅ' আপোনালোকৰ আগত আগবঢ়োৱা নাই, সেয়েহে আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। আৰু মই ভিডিঅ' বনোৱা নাছিলোঁ, মোৰ এইটো আঙুলিটো দেৱালী দিনাখনি পুৰি পেলাই এনেকুৱা হোৱাৰ কাৰণে মোবাইলটো ভালকৈ ধৰিব পৰা হোৱা নাছিলোঁ আৰু বিশেষ কাম চাম কৰিব পৰা হোৱা নাছিলোঁ আৰু সেইকাৰণে ভিডিঅ' বনাবলৈ মনো যোৱা নাছিলে আৰু অলপমান ভাল পাইছোঁ। দেখিছে এনেকৈ অলপমান ভাল পাইছোঁ আৰু এতিয়া ভাবিছোঁ আপোনালোকৰ আগত মোৰ হাতটো কেনেকৈ পুৰিলে, কি হ'ল আৰু কেনেকৈ ভাল কৰিলোঁ তাকো দেখাওঁ আৰু অকণমান আমাৰ বাগানত কেনেকৈ পাত ছিঙে। আমি বাগানীয়া পৰিৱেশৰ মানুহ, বাগান থকা মানুহ, সেয়েহে বাগানতনো কেনেকৈ কি কৰা হয়, কেনেকৈ পাত ছিঙা হয়, কেনেকৈ উঠোৱা হয় আপোনালোকৰ আগত অকণমান দেখাওঁ বুলি ভাবিছোঁ। সেয়েহে আজি ভিডিঅ'টো বাগানৰ মাজৰ পৰা আৰম্ভ কৰিলোঁ। আশা ৰাখিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। দেৱালীৰ দিনা ফটকা ফুটাবলৈ বা ফুলজালি বা কিবা ৰকেট ফুটাবৰ কাৰণে আমি সাধাৰণতে আগতে আমি কেণ্ডেল জ্বলাই লওঁ, চলাইৰ পৰা কেণ্ডেল জ্বলাই পেলাই আমি তেনেকৈ জ্বলাওঁ। আজিকালি কি হ'ল, লাইটাৰ ওলালে আৰু ল'ৰা ছোৱালীবিলাকক সেয়েহে লাইটাৰ লাগে বুলি কোৱা দেখি লাইটাৰ এটা আনি দিলোঁ আৰু লাইটাৰটো আনি দি পেলাই প্ৰথমতে কেইটামান ফুটোৱাৰ পাছত লাইটাৰটো মাৰি দিলোঁ। সি প্ৰথমতে মাৰিলে, তাৰ ল'ৰাই অকণমান পুৰিলে, তাৰপাছত মই লাইটাৰটো মাৰি দিলোঁ। লাইটাৰটো খুলি পেলাই এনেকৈ মোৰ হাতত গোটেই হেৰিখিনি পৰি গ'ল, আপোনাৰ লাইটাৰৰ গোটেই পেট্ৰলখিনি পৰি হাতটো জ্বলি গ'ল। আৰু সেইকাৰণে আপোনালোক সকলোকে কৈছোঁ, ল'ৰা ছোৱালীক কেণ্ডেলেই জ্বলাই দিব, কিন্তু এনেকৈ লাইটাৰ ব্যৱহাৰ কৰিবলৈ পৰাপক্ষত নিদিব। যিহেতু সকলো লাইটাৰ কেতিয়াবা বেয়া আহে, সকলো লাইটাৰ বেয়া নহয়, কেতিয়াবা কিছুমান বস্তুৰ মাজতে বেয়া আহে এটা দুটা, আৰু এনেকৈ গোটেই লাইটাৰখিনি পৰি মোৰ হাতৰ অৱস্থা এইটো হ'ল। আৰু যদিহে মোৰ হাতৰ অৱস্থা এইটো হ'ল, যদিহে ল'ৰাটো বা ছোৱালীজনী হ'লহেঁতেন হয়তো বহুত কষ্ট পালেহেঁতেন। কিমান কষ্ট মই গম পাইছোঁ, একদম হাতটো জ্বলি গৈছে, পুৰি গৈছে। কেইবাদিনলৈকে মোৰ বিষ, এতিয়াও মোৰ বিষ ভাল হোৱাই নাই। আজি দেৱালীৰ পৰা সম্পূৰ্ণ এসপ্তাহ পাৰ হৈ গ'ল, এতিয়ালৈকে মই হাতৰ বিষটো ভাল পোৱাই নাই, টনটনাই আছে, কামুৰি আছে। সেয়েহে সকলোকে কৈছোঁ, ল'ৰা ছোৱালীক লাইটাৰ দিয়াতকৈ দেৱালীত ফটকা ফুটাবলৈ বা ফুলজালি ৰকেট এইবিলাক ফুটাবৰ কাৰণে আপোনালোকে কেণ্ডেল এডাল জ্বলাই দিব, এনেকৈ লাইটাৰ ব্যৱহাৰ কৰিবলৈ পৰাপক্ষত নিদিব। এইটো আছিলে লাইটাৰটো একেবাৰে নতুন আছিলে। মই এনেকৈ মাৰি দিছিলোঁ, মাৰি দিয়াৰ লগে লগে লাইটাৰটো খোল খাই পেলাই গোটেইখিনি হাতত পৰি গ'ল। এইটো জ্বলাইছিলোঁ মই ৰকেটটো ভিতৰতে জ্বলাইছিলোঁ, এইটো জ্বলিব নাপালেই, খালি এইটো সেইটোৰ পৰা হোৱা নাই, ৰকেটটোৰ পৰা হোৱা নাই বস্তুটো। লাইটাৰটো একচুৱেলি বেয়া আছিলে। এই প্ৰথমতে ল'ৰাৰ হাতত ইয়াত অকণমান পুৰিলে, তাৰপাছত মই মাৰি দিলত পুৰিলে আৰু মই এনেকৈ বাৰ্ণত লগাই দিছোঁ। চাওকচোন এনেকুৱাকৈ হৈ গ'ল অৱস্থাটো মোৰ হাতৰ। সেয়েহে সকলোকে মই অনুৰোধ কৰিছোঁ যাতে এনেকৈ লাইটাৰ মাৰিবলৈ নিদিব, পৰাপক্ষত সকলোৱে কেণ্ডেল বা চলাই লগাই দিব। কেণ্ডেল লগাই দিলে ভাল হয়, লাইটাৰ লগাব দিব নালাগে। আৰু তাৰপাছত মই বাৰ্ণত লগালোঁ আৰু ফেন লগাইও দিছোঁ। হাতটো ইমানেই ভকভকাইছে, থাকিব পৰা নাই, ফেনেও কাম কৰা নাই। ফেন লগাই ওচৰত দি থৈ দিছোঁ হাতটো। লাষ্টত মই ঘৰত ৰুই থোৱা আছিলে এজোপা দুপৰটেঙা গছ, এইজোপা দেখিছেনে, দুপৰটেঙা গছ। সকলোৱে দুপৰটেঙা গছ কি কামত লাগে জানে, বিভিন্ন কামত দুপৰটেঙা গছ পাত ব্যৱহাৰ হয়। আৰু মই এনেকৈ দুখিলামান পাত ছিঙি আনিলোঁ, দুপৰটেঙা ছিঙি আনি ধুনীয়াকৈ ধুই ল'লোঁ, বালি চালি নথকাকৈ। আৰু মই পটাত পিচি ল'লোঁ, পটা গুটিৰে ধুনীয়াকৈ মিহিকৈ পিচি ল'লোঁ। পিচি পেলাই ধুনীয়াকৈ আঙুলিটোত লেপ দি দিলোঁ। সেনেকৈ লেপ দি দিলত বহুতখিনি হাতটো চেঁচা পৰিলে আৰু মই আৰাম পালোঁ। এতিয়া আমি আহি পাই গ'লোঁ আমাৰ বাগানৰ মাজত। মোৰ লগত আহিছে আমাৰ এগৰাকী টেপটেপি বাইদেউ। মাত এটা মাতি দিয়া, হেল্ল' বুলি কৈ দিয়া। হেল্ল'। এয়া আমাৰ দিদিহঁতে পাত ছিঙি আছে, ৰ'দ দিছে সেইকাৰণে ছাটি মেলি লৈছে। ছাটি মেলি ধুনীয়াকৈ পাত এনেকৈ ছিঙিছে, টুকুৰিত ভৰাই গৈছে। আৰু আমাৰ বাগানত এনেকৈ পাত ছিঙি আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিছোঁ। এয়া দিদিহঁতি ধুনীয়াকৈ পাত ছিঙি আছে, সেইফালে ছিঙি আছে দিদিহঁতি। এনেকৈ আমাৰ বাগানত পাত ছিঙা হয় আৰু তাকে ভাবিলোঁ আজি অকণমান আপোনালোকৰ আগত দেখাওঁ। দুটা হাতে দিলে বেছি ধুনীয়া লাগে দেখিবলৈ, দুটা হাতে দিলে বেছি ধুনীয়া লাগে।
বোলে নানিয়ে পৰা গান গাইছে টুকুৰিত আনি আনি এনেকৈ বেগত ঢালি ৰখা হয় চাহত এনেকৈ বেগত ধুনীয়াকৈ ভৰাই ভৰাই ৰাখিছে কাটি বেয়া নোযোৱাকৈ প্ৰত্যেকেই নিজৰ নিজৰ বেগত ধুনীয়াকৈ ভৰাই ভৰাই ৰাখিছে আৰু লাহেকৈ এইখিনি ঘৰলৈ চাহখিনি পেলাই ধুনীয়াকৈ ঢালি দিয়া হ'ব ধুনীয়াকৈ পাতখিনি আনি ঘৰত ধুনীয়াকৈ পাতলকৈ মেলি